Hello everyone, আপোনালোক সকলোকে মোৰ এটা নতুন ভিডিঅ'ত স্বাগতম জনাইছো আৰু মই বহি আছো পাছফালে বাগছৰ তলত আপোনালোকক পৰিবেশটো দেখুৱাম বাৰু গৰমৰ কাৰণে বহি আছো কাৰণ ভিতৰত পৰা নাই থাকিবলৈ ইমান বেছি গৰম হৈছে যে আজি কৰবালৈ যাম বুলি ভাবিছিলো কিন্তু গৰমৰ কাৰণে কতো যোৱাই নহৈছে বহি আছো কেৱল বহি আছো কাৰণ গৰমত কাম বনো কৰিবলৈ মন নাযায় যে কেৱল বহি থকাহে হৈছে আৰু ইফালে ইয়াত মানে অলপ বতাহ মাৰি থাকে ইফালে আছে পথাৰ আছে ইফালে আমি ইফালে খেতি কৰিবলৈ যাওঁ ইফালে বতাহ আহি আছে যে মানে ইয়াত অলপ সময় বহিব পাৰি আৰু অকলে বহি আছো কোনো নাই এতিয়া বেছি সময় হোৱা নাই কেলা 9টা 9:30 মান হৈছে এতিয়া ইমান বেছি গৰম পাছলৈ কি হ'ব ঠিকনা নাই ভাত পানী খালো বহি আছো আজি চুলিখিনি ধুলো গৰম উঠিছে শুকুৱাবলৈ মেলি থৈছে এনেকৈ তিতাতে বান্ধি থবলৈ বেয়া লাগিছে আৰু কালি তেলো লগাইছিলো গৰমত মানে কি হয় ভিডিঅ'বিলাক কৰিবলৈ মন নাযায় কাৰণ খৰখেদাকৈ কামবিলাক কৰি নহয় যে ভিডিঅ'বিলাক কৰাই নহয় আৰু চাওঁ কি দেখুৱাব পাৰোঁ আপোনালোকক গতিকে আপোনালোকে মোৰ ভিডিঅ'টো চাব আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব দেই নোৱাৰিলোঁ চুলি মেলি থ'বলৈ নোৱাৰিলোঁ খোপা বান্ধি ল'লোঁ অলপ শুকাবলৈ আছে ফেনত শুকুৱাই ল'ম বাৰু আৰু কি হয় জানেনে আমাৰ মানে ঘৰৰ ভিতৰত নেটৱৰ্ক নাপায় ইয়াত আজি বহিছোঁ দে প্ৰথমবাৰ ইয়াত দেখিছোঁ নেটৱৰ্ক পাইছে মই এতিয়া মানে ভিডিঅ' এটা আপলোড কৰি আছোঁ আৰু হৈছে নহ'লে মই কালি ৰাতিয়ে ডাটা অন কৰি থৈছোঁ যাতে ভিডিঅ'টো আপলোড হওক মানে হোৱাই নাই এতিয়া ইয়াত আহি বহিছোঁ অলপ হৈছে আৰু বেছি সময় নালাগে আধা ঘণ্টামানত আপলোড হৈ যাব ইমানে নেটৱৰ্ক ডিষ্টাৰ্ব ইয়াতে পথাৰত পায় ঘৰৰ ভিতৰত নাপায় চোতালত নাপায় মানে ক'তো নাপায় এতিয়া এই বাগছৰ তলত পাইছোঁ তাকে আপোনালোকক কওঁ বুলি ভাবিলোঁ মই চৰাই চিৰিকটিৰ মাত শুনিছেনে আৰু আম গছৰ তলত আহিছোঁ দেই আম বিচাৰি মই দুটা আম পালোঁ আৰু ভাবিছোঁ পদিনাৰ লগত চাটনি খাওঁ পদিনা আম এই দুটা মানে মোৰ চাটনি খাই বহুত ভাল লাগে আৰু এয়া আমবোৰ সৰু সৰুকৈ কাটি ল'লোঁ এইখিনি পদিনা আৰু কেইটামান ৰচুন লৈছোঁ আৰু এইটো ভোট জলকীয়া এটুকুৰা লৈছোঁ দেই এয়া মোৰ পিছা হৈয়ে গ'ল দেখুৱাই নাথাকিলোঁ আৰু আপোনালোকক এইখিনি চাটনি মোৰ প্ৰিয় আম চাটনি আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ এফালে মানে যাওঁ আৰু কাম এটা আছে আৰু এয়া আমি গৈ আছোঁ আমাৰ গন্তব্য স্থানলৈ এইখন আমাৰ গাঁওখন এয়া গাঁৱৰ ৰাস্তাটো দেখিছেনে এয়া মানুহজনক কৈছোঁ মই আগলৈ চাবলৈ এইফালে চাব নালাগে আৰু এয়া গৰম বেছি হোৱাৰ কাৰণে মানুহজনে ক'লে ব'লাচোন দৈ খাওঁ বুলি কিন্তু তেওঁ নাখালে দেই মইহে খালোঁ আৰু এগিলাচ ঘৰলৈ লৈ আনিলোঁ এয়া মই আজি দোকানী হওঁ বুলি ভাবিলোঁ বাইহঁতৰ ঘৰত সোমাইছোঁ আৰু ঘৰ পালোহি এতিয়া ঘৰত আহি মানুহজনে যিহেতু মাংস আনিছিলে আৰু এয়া গাহৰি মাংস দেই বেয়া নাপাব যিসকলে নাখায় আৰু এয়া মানুহজনে বনাই আছে তেওঁ মানে ধুনীয়াকৈ বনায় আৰু সেইকাৰণে মই ক'লোঁ তুমিয়ে বনোৱাচোন তেওঁ বনাই আছে মই ভিডিঅ' কৰি আছোঁ তেওঁ কৈছিলে ইমান গৰমত ভিডিঅ' কৰি থাকিব নালাগে কিন্তু মই কৈছোঁ না মই ভিডিঅ' কৰিম কাৰণ তুমি বনাইছা হৈছেগৈনে চব্জিখিনি হৈ গ'ল ইমানটো গ্ৰেভিতে থাকক হৈ যাব ন দেখাতটো টেষ্টি লাগিছে বম টেষ্টি হ'ব এইটো মাংসটো এনেকৈ খাই ভাল লাগে হয়তো মাংস হ'লে মানে ভাল নালাগে খাই এনেকৈ কিবা কিবি ফ্লেভাৰ দিয়াৰ পাছতে মাংসটো খাবলৈ টেষ্টি এটা বনাইছে কোনে মিষ্টাৰ জিতু ব্ৰা গোহাঁই জানাই হাতত যাদু আছে বুলি চব্জি বনালে চবে ভাত কমপ্লিট হৈ যায় সদায় ঠিক আছে হ'ব দিয়া নহ'লে ভাত থাকি যায় হ'ব